ভূমিকম্প অসমত ইমান সঘনাই কিয় হৈ থাকে অসমখন ভূমিকম্পৰ কোনটো জোনৰ ভিতৰত পৰে আসলতে এই পৃথিৱীত ভূমিকম্প হয় কিয় গুটেখিনি কথা ডিসকাস কৰিম আপোনালোকে ভিডিওটো আপোনাৰ লাষ্টলৈকে চাওক হে ভিউৱাৰ্ছ মই জগদীশ ঠাকুৰীয়া মোৰ চেনেল আপোনাক স্বাগতম জনাইছো যদি আপোনালোকৰ ভিডিও চাই ভাল লাগে তেতিয়া লাইক কৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব প্ৰথমতে আমি জানিলো হক ভূমিকম্প আসলতে পৃথিৱীত হয় কিয় ভূমিকম্প পৃথিৱীত হয় কিয় তাৰ আগত আমি জানিলো হক পৃথিৱী যেতিয়া প্ৰথম সৃষ্টি হৈছিল সেই সময়ত বিভিন্ন ধৰণৰ মেটেৰিয়েলছ আহি পৃথিৱীত লগ লাগিছিল যাৰ ফলত সেই সময়ত পৃথিৱী বহুত হিট হৈ আছিল আৰু এই হিট যেতিয়া লাহে লাহে ঠাণ্ডা হ'বলৈ ধৰিছিল সেই সময়ত যিবিলাক হাৰ্ড মেটেৰিয়েলছ আছিল সেইবোৰ পৃথিৱীৰ ভিতৰ ভাগত সোমাই গৈছিল আৰু যিবিলাক সফট মেটেৰিয়েল আছিল সেইবোৰ পৃথিৱীৰ ওপৰ ভাগত ৰৈ গৈছিল পৃথিৱীক সাধাৰণতে চাৰিটা লেয়াৰত ভাগ কৰা হৈছে তাৰে যেটো প্ৰথম লেয়াৰ হেতু হৈছে ক্ৰাষ্ট এই ক্ৰাষ্ট লেয়াৰত যেটোত আমি বৰ্তমান আছো হেতু হৈছে ক্ৰাষ্ট লেয়াৰ ইয়াৰ যেটো তলৰ লেয়াৰ হেতু হৈছে মেন্টেল আৰু তাৰ যেটো তলৰ লেয়াৰ হেতু হৈছে আউটাৰ কোৰ আৰু একেবাৰে যেটো তলৰ লেয়াৰ হেতু হৈছে ইনাৰ কোৰ সাধাৰণতে ইনাৰ কোৰ আৰু আউটাৰ কোৰ সলিড ফৰ্মত থাকে আৰু যেটো মেন্টেল হেতু লিকুইড ফৰ্মত পৃথিৱীৰ ভিতৰ ভাগত সৃষ্টি হোৱা অতিপাত গৰমৰ ফলত পৃথিৱীৰ যেটো মেন্টেল লেয়াৰ আছে সেই মেন্টেল লেয়াৰত কনভেকশন কাৰেন্টৰ সৃষ্টি হয় যেটো সাধাৰণতে আমি পানী গৰম কৰোতে হয় মেন্টেল লেয়াৰত সৃষ্টি হোৱা কনভেকশন কাৰেন্টৰ ফলত পৃথিৱীৰ ভিতৰি ভাগত যিবিলাক মেটেৰিয়েলছ আছে সেই সমূহ ভিতৰৰ পৰা বাহিৰলৈ বৈ যায় আৰু যাৰ ফলত যেটো মেন্টেল লেয়াৰ আছে সেই মেন্টেল লেয়াৰে মুভিং কৰিবলৈ আৰম্ভ কৰে মেন্টেল লেয়াৰ মুভিং হোৱাৰ লগে লগে মেন্টেল লেয়াৰৰ যেটো ওপৰৰ লেয়াৰ যেটোত আমি বৰ্তমান থাকো সেই লেয়াৰটো স্লাইডিং কৰিবলৈ আৰম্ভ কৰে ইটো ফালৰ পৰা হিটো ফালে মুভিং কৰিবলৈ আৰম্ভ কৰে আপোনালোকে যে এই ইয়াত দেখিছে এই পৃথিৱীত ডাঙৰ ডাঙৰ টুকুৰাসমূহ ইয়াৰ ফলত মুভিং হয় এই ডাঙৰ ডাঙৰ টুকুৰাসমূহ টেকটনিক প্লেট বুলি কোৱা হয় আপোনালোকে যে দেখিছে ইয়াত এইবোৰ টেকটনিক প্লেট পৃথিৱীত সাধাৰণতে 7খন মেজৰ টেকটনিক প্লেট আছে আৰু সৰু সৰু 17খন টেকটনিক প্লেট আছে আপুনি ইয়াত দেখাৰ দৰে এইবোৰ হৈছে টেকটনিক প্লেট পৃথিৱীত থকা 7খন মেজৰ টেকটনিক প্লেট আৰু সৰু সৰু 17খন টেকটনিক প্লেট লগ লাগে আমাৰ পৃথিৱীৰ যেটো উপৰি ভাগ যেটোক আমি ক্ৰাষ্ট লেয়াৰ বুলি কওঁ সেই লেয়াৰটোৰ সৃষ্টি হৈছে এই টেকটনিক প্লেট সমূহে বিভিন্ন দিশত এটা টেকটনিক প্লেটৰ এগেইনষ্টত এটা টেকটনিক প্লেটে মুভিং কৰে এই টেকটনিক প্লেট সমূহে যেটো লাইনত আহি যোগ হয় মানে যেটো লাইনত লগ লাগে এখন টেকটনিক প্লেট আৰু আন এখন টেকটনিক প্লেট সেই লাইনটো ফল্ট লাইন বুলি কোৱা হয় সাধাৰণতে এই টেকটনিক প্লেট সমূহে বছৰত কিছু সেন্টিমিটাৰ হে মুভিং হয় এই টেকটনিক প্লেট সমূহে যেতিয়া মুভিং হয় সেই সময়ত ভূমিকম্পৰ সৃষ্টি হয় কিন্তু এই হয় কেনেকৈ ধৰা হল আমি এডাল ইলাষ্টিক লবৰ ললো এই ইলাষ্টিক লবৰ আমি তেতিয়ালৈ টানিব পাৰো যেতিয়ালৈ সেই ইলাষ্টিক লবৰডাল ছিঙি না যায় ঠিক সেইদৰে এই টেকটনিক প্লেট সমূহৰ মাজতো কিছুমান ইলাষ্টিক আৰু কিছুমান বিটাৰ ৰকি মেটেৰিয়েলছৰে সৃষ্টি হৈছে যাৰ ফলত ই মুভমেন্ট কৰে আৰু এই মুভমেন্টৰ সময়ত কি হয় তাৰ মাজত কিছুমান এনাৰ্জি ষ্টৰ হয় এই এনাৰ্জি যেতিয়া অধিক হৈ যায় সেই সময়ত এই দুৰে মাজত কি হয় দুভাগ হৈ যায় সেই দুটা ফাল হৈ যায় যাৰ ফলত কি হয় এটা ভাইব্ৰেচনৰ সৃষ্টি হয় আৰু এই ভাইব্ৰেচনৰ ফলতে ভূমিকম্পৰ সৃষ্টি হয় আৰু এই ভাইব্ৰেচনক সাধাৰণতে সাইজমিক ৱেভছ বুলি কোৱা হয় এই সাইজমিক ৱেভছ যেতিয়া পৃথিৱীৰ উপৰি ভাগলৈ আহে ফোকাছৰ পৰা এপিসেন্টাৰলৈ আহে তেতিয়া সেই এপিসেন্টাৰত কি হয় এটা ভাইব্ৰেচন হয় সেই ভাইব্ৰেচনৰ ফলত আমাৰ মাটি ঘৰ দুৱাৰ আমাৰ সকলোবোৰ হিলি যায় যাৰ ফলত নানান ধৰণৰ ক্ষতি হয় এতিয়া কথাটো হল ভূমিকম্পটো সকলো ঠাইতে হয় সকলো এৰিয়াতে ভূমিকম্প হয় কিন্তু এই ভূমিকম্পৰ প্ৰকল্প কিছুমান এৰিয়াত ইয়াৰ প্ৰভাৱ বেছি হয় এই পইণ্টতে আপোনালোকে গম পাব যে অসম বা উত্তৰ পূৰ্বাঞ্চলত কিয় ভূমিকম্প বেছিকৈ হয় আমাৰ পৃথিৱীত তিনিটা প্ৰধান ভূমিকম্প জোন আছে এই তিনিটা প্ৰধান ভূমিকম্প জোনৰ যেটো প্ৰথম ভূমিকম্প জোন হেতু হৈছে প্ৰশান্ত মহাসাগৰ বেল্ট এই প্ৰশান্ত মহাসাগৰ বেল্টত পৃথিৱীৰ 63% ভূমিকম্প এই প্ৰশান্ত মহাসাগৰ বেল্টৰ ভিতৰত হয় এই প্ৰশান্ত এই আপোনালোকে মেপখন যে দেখিছে এইখন হৈছে পৃথিৱীৰ মেপ এই পৃথিৱীৰ মেপত এইটো হৈছে প্ৰশান্ত মহাসাগৰ এই প্ৰশান্ত মহাসাগৰৰ এটা ফাল কত লাগিছে উত্তৰ আৰু দক্ষিণ আমেৰিকাত লাগিছে আৰু আন এটা ফাল এইফালে এছিয়াত লাগিছে আপোনালোকক মই প্ৰথমতে কৈছিলো যে টেকটনিক প্লেটে
এখন টেকটনিক প্লেটে আন এখন টেকটনিক প্লেটক যেতিয়া জইন হ'ব মানে য'ত জইন হৈ আছে যিটো সেই দুখন জইন হোৱাৰ যিটো ফল্ট লাইন সেই ফল্ট লাইনটো যিটো এৰিয়াত পৰিব যিখন ঠাইত পৰিব সেইখন ঠাইত ভূমিকম্পৰ প্ৰকল্পটো বেছি হয় গতিকে এই এৰিয়াটোত বেছিকৈ ভূমিকম্প হয় কাৰণে এই ভূমিকম্প এৰিয়াক ৰিং অফ ফায়াৰ বুলি কোৱা হয় ইয়াৰে যিটো ভূমিকম্প জোনৰ যিটো 2 নম্বৰ পইণ্ট সেইটো হৈছে মিড কণ্টিনেণ্টেল বেল্ট এই যিটো জোন আছে এই জোনটোৰ ভিতৰতে আমি আহোঁ এইটোৱে হৈছে পইণ্ট যিটোৰ কাৰণে অসমত সঘনাই ভূমিকম্প হৈ থাকে এই বেল্টটোৰ ভিতৰত কিয় ভূমিকম্প বেছিকৈ হয় এই মেপৰ দ্বাৰা বুজি লওক এইখন হৈছে গোটেই ৱৰ্ল্ডৰ মেপ এই লাইনটো এইটো যে ফল্ট লাইন আছে এই লাইনটো ইয়াৰ পৰা ষ্টাৰ্টিং হৈ কিনে ডাইৰেক্ট আটলান্টিক মহাসাগৰলৈ এই চিধা বৈ গৈছে এই ভূপৃষ্ঠৰ মাজেৰে বৈ গৈছে মানে এই চিনটো গৈছে এইটো হৈছে এই ফল্ট লাইনৰ যিটো তল সাইড আছে এই তল সাইডৰ আফ্ৰিকা আৰু ইণ্ডিয়াৰ যিটো টেকটনিক প্লেট আছে এই টেকটনিক প্লেটটোৱে ইয়াৰ ওপৰ সাইডৰ যিটো ইউৰোপৰ টেকটনিক প্লেট আছে এইটোত প্ৰতিদিনে ইয়াক খুন্দাই আছে তলৰ ফালৰ পৰা হেঁচিয়ে আছে ইয়াৰ ফলত কি হৈছে এই যিটো দুখন টেকটনিক প্লেটৰ মাজৰ যিটো ফল্ট লাইন আছে এই ফল্ট লাইনত কিছুমান ডাঙৰ ডাঙৰ পাহাৰৰ সৃষ্টি হৈছে যেনেকৈ হিমালয় পৰ্বত এই টেকটনিক প্লেটৰ যি ফল্ট লাইন আছে এই ফল্ট লাইনৰ মাজতে আছে ইয়াৰ ফলত কি হৈছে প্ৰতিদিনে ই তলৰ ফালৰ পৰা হেঁচিয়ে আছে কাৰণে ইয়াত কি হৈছে এই পাহাৰবিলাকৰ উচ্চতা দিনক দিনে বাঢ়ি গৈয়ে আছে আৰু অসমত যে ভূমিকম্প হয় বা নৰ্থ ইষ্টত যে ভূমিকম্প হয় সেইটোৱে হৈছে ইয়াৰ প্ৰধান কাৰণ কি এই দুখন যে টেকটনিক প্লেট আছে এই দুখন টেকটনিক প্লেটৰ যিটো মাজেৰে ফল্ট লাইন গৈছে সেই ফল্ট লাইনতে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাক তাৰপিছত নেপাল তাৰপিছত বিহাৰ তাৰপিছত কাশ্মীৰ পাকিস্তান এনেকৈ যিমানবোৰ দেশ আছে সেই দেশবিলাকৰ ৰাজ্য আছে এই যি ফল্ট লাইনৰ মাজত বা ওপৰেৰে যিবিলাক ৰাজ্য বা সেই দেশবিলাক আছে সেইবিলাকত ভূমিকম্প হ'বই হ'ব কাৰণ এই ফল্ট লাইনৰ মাজত ইয়াৰ যিটো স্লাইডিং হৈয়ে থাকে মানে যিবিলাক টেকটনিক প্লেটক মই প্ৰথমতে ক'লোঁ টেকটনিক প্লেটবিলাক কি কাৰণে স্লাইডিং হৈ থাকে এই স্লাইডিং হৈ থকাৰ কাৰণে ইয়াত ভূমিকম্প হ'বই হ'ব গতিকে অসম উত্তৰ পূৰ্বাঞ্চল অথবা এই ফল্ট লাইনটোৰ মাজত যিবিলাক দেশ অথবা দেশৰ ৰাজ্য আহে সেইবিলাকত আপোনালোকে শুনি থাকে যে সঘনাই ভূমিকম্প হৈয়ে থাকে এইখিনিয়ে হৈছে অসম বা উত্তৰ পূৰ্বাঞ্চলত অথবা এই ফল্ট লাইনৰ মাজেৰে যিবিলাক ৰাজ্য বা দেশ আহে সেইবিলাকত ভূমিকম্প হোৱাৰ কাৰণ গতিকে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে আগলৈ পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব